নমস্কাৰ পবিত্ৰ ঈদ উপলক্ষে সকলো ইছলাম ধৰ্মাৱলম্বী ব্যক্তিসকললৈ মোৰ আন্তৰিক শুভেচ্ছা। আজিৰ দিনত ইছলাম ধৰ্মাৱলম্বী ব্যক্তিসকলে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে সমাজত যাতে শান্তি থাকে, প্ৰগতি আহে, সকলোৰে জীৱনত মংগলময় আহে। প্ৰেম, ভাতৃত্ববোধ সেইটোৱেই হ'ল মানৱ সমাজত শান্তি স্থাপন কৰাৰ একমাত্ৰ ৰাস্তা। আহক আমি সকলোৱে অসমত এটা শান্তিময় পৰিৱেশ স্থায়ীভাৱে আমি স্থাপন কৰোঁ। আমাৰ সামাজিক জীৱনত সকলো দিশত প্ৰগতিৰ বাতাবৰণটো আমি ধৰি ৰাখোঁ আৰু সামাজিকভাৱে আৰু ব্যক্তিগতভাৱে সকলোৰ জীৱনত শান্তিময় পৰিৱেশৰ মাজেদি প্ৰগতিৰ পথলৈ যাতে আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে আল্লাহৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ। আজিৰ দিনত সকলো ধৰ্মাৱলম্বী ব্যক্তিসকলে আজি